প্ৰমোদ বড়োৱে নিজে কৈছিলে যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে বড়োলেণ্ডৰ সংগ্ৰামটো মুভমেণ্টটো কণ্টিনিউৱাছলি লৈ যাম বুলি কথা কৈছিলে কণ্টিনিউ কৰিম বুলি কথা কৈছিলে মানে প্ৰমিছ লৈছিলে আজিৰ দিনত প্ৰমোদ বড়োৱে কি কৈ জানে আজিৰ দিনত প্ৰমোদ বড়োৱে কৈছে বড়োলেণ্ডৰ সপোন দেখি লাভ নাই এনেকুৱা বুলি কথা কৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা আজিৰ দিনত চাওক প্ৰমোদ বড়োৱে মানে ইমান সুপ্ৰিম চেক্ৰিফাইচ কৰাৰ পিছত BTR চুক্তি কৰি লৈ আনিলে দিল্লীত ফাইনেল এণ্ড কম্প্ৰিহেনচিভ সলিউশ্যন সাইন কৰি পেলাই আজিৰ দিনত বড়ো ৰাইজৰ যি পুৰণা দাবী ছেপাৰেটেড বড়োলেণ্ড এইটো মানে প্ৰমোদ বড়োৱে দিল্লীত বেচা খাইছে কিন্তু দুৰ্ভাগ্যজনক কথা প্ৰমোদ বড়োক আজিৰ দিনত এনেকুৱা কথা ক'ব নালাগে আপুনি যদি নেশ্যনেলিজম যদি এজন লিডাৰ হয় তেতিয়াহ'লে আপুনি এনেকুৱা কথা ক'ব নালাগিছিলে আপুনি বহুত ডাঙৰ মানে প্ৰমিছ লৈছিলে মানে যেতিয়ালৈকে বড়োলেণ্ডৰ সপোনটো ছাকচেছ নহয় যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে কণ্টিনিউৱাছলি মুভমেণ্ট কৰি থাকিম বুলি কথা কোৱাটো আজিৰ দিনত ক'ত গ'ল ক'ত গ'ল প্ৰমোদ বড়ো আপুনি ইমান ডাঙৰ মানে কথা কৈছিলে পাব্লিক মিটিঙত আজিৰ দিনত কি হ'ল আপুনি যদি এজন নেশ্যনেলিজম হয় তেতিয়াহ'লে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব নালাগিছিলে আপুনি লাজ লাগিব লাগে আজিৰ দিনত এনেকুৱা কথা ক'ব নালাগে আপুনি এজন আজিৰ দিনত BTCৰ CEM হয় আপুনি এনকাৰেজমেণ্ট দিব লাগে আপুনি কি বড়ো নহয় নেকি প্ৰমোদ বড়ো বড়ো ৰাইজক ঠগাই খাইছে প্ৰমোদ বড়োৱে দিল্লীত ফাইনেল এণ্ড কম্প্ৰিহেনচিভ সলিউশ্যন কৰি পেলাই আজিৰ দিনত বড়োলেণ্ডৰ সপোন দেখি লাভ নাই প্ৰমোদ বড়ো নিজে কৈছে পাব্লিক মিটিঙত খুদ কৈছে এনেকুৱা খোৱাৰ অধিকাৰটো আপোনাক কোনে দিছে প্ৰমোদ বড়ো আপুনি কোন হয় এনেকুৱা ক'বলৈ আপোনাৰ লাজ নাই নেকি বড়োলেণ্ড ছেপাৰেশ্যনৰ কাৰণত কিমান মানুহ শ্বহীদ হ'ল আপুনি জানেনে প্ৰমোদ বড়ো আপোনাৰ মেণ্টেলিটিটো ঠিক আছে না আপুনি যি কৈছিলে ইমান ডাঙৰ মানে ইঞ্চুৰেঞ্চ দিছিলে কমিটমেণ্ট দিছিলে ইমান ডাঙৰ প্ৰমিছ লৈছিলে যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰামটো চলি থাকিব কণ্টিনিউৱাছলি আমাৰ বড়োলেণ্ড মুভমেণ্টটো চলি থাকিব বুলি কথা কৈছিলে আপুনি আজিৰ দিনত BTRৰ CEM হৈ পেলাই আপুনি কি এইটো পাহৰি গ'ল নেকি আজিৰ দিনত কি হ'ল প্ৰমোদ বড়ো আপুনি লাজ লাগিব লাগে আপুনি এজন চেমলেছ লিডাৰ হয় আপুনি বড়ো জাতিৰ কাৰণে কোনো উন্নয়নৰ কাম কৰিব পৰা নাই এতিয়ালৈকে অলমষ্ট 2 years হ'ল বহুত ডাঙৰকৈ মানে প্ৰমোদ বড়োৱে মানে ছ'চিয়েল মিডিয়াত এভৰিডে কৈ থাকে মানে হ'ব কাম কৰি আছে চলি আছে ইনিচিয়েটিভ লৈ আছে এনেকুৱা বহুত ডাঙৰকৈ কথা কৈ থাকে ইলেকশ্যনৰ আগে প্ৰমোদ বড়োৱে বহুত প্ৰতিশ্ৰুতি দিছিলে আজিৰ দিনত কিছু কৰিব পৰা নাই অলমষ্ট 2 years ৰানিং হৈ গ'ল ৰাইজক বহুত মানে প্ৰতিশ্ৰুতি দিছিলে চৰকাৰত অহাৰ লগে উইথিন 6 months ভিতৰতে মানে ৰাইজসকলক যিমান প্ৰতিশ্ৰুতি দিছিলে আমাৰ BTCত যিমান মানে বাসিন্দা আছে যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকক মানে প্ৰমোদ বড়োৱে বহুত প্ৰতিশ্ৰুতি দিছিলে ডাঙৰকৈ মানে কাকবা মানে স্কিম দিম চাকৰি দিম এনেকুৱা বুলি বহুত প্ৰতিশ্ৰুতি দিছিলে আজিৰ দিনত প্ৰমোদ বড়োৱে একো কৰিব পৰা নাই BTR চুক্তি কৰি পেলাই প্ৰমোদ বড়োৱে আমাৰ BTCত যিমান মানে পাৱাৰ এণ্ড ফাংচন আছিল চব প্ৰমোদ বড়োৱে বৰবাদ কৰি দিল ডেষ্ট্ৰয় কৰি দিল আৰু ৰাইজে বহুত মানে এক্সপেক্টেশ্যন কৰিছিলে মানে BTR চুক্তি হোৱাৰ পিছত আমাৰ BTC এলেকাত বহুত উন্নয়ন হ'ব বুলি মানে ৰাইজে মানে এক্সপেক্ট কৰিছিলে আজিৰ দিনত মানে প্ৰমোদ বড়োৱে ৰাইজক কিছু উন্নয়নৰ কাম কৰিব পৰা নাই তেওঁলোকে যি ইমান ডাঙৰ কথা কৈ থাকে ফ্ৰিকুৱেণ্টলি ছ'চিয়েল মিডিয়াত কথা কৈ থাকে আপুনি চাওক আজিৰ দিনত কি কৰিছে প্ৰমোদ বড়োৱে মানে নিউ ইনফ্ৰাষ্ট্ৰাকচাৰ কোনো মানে নিউ ইনফ্ৰাষ্ট্ৰাকচাৰ কাম এতিয়ালৈকে প্ৰমোদ বড়োৱে ইষ্টাব্লিছমেণ্ট কৰিব পৰা নাই প্ৰমোদ বড়োৰ নিচিনা যদি লিডাৰ থাকে আমাৰ BTC অঞ্চলত যেতিয়ালৈকে প্ৰমোদ বড়ো থাকিব তেতিয়ালৈকে আমাৰ BTC অঞ্চলত উন্নয়ন নহ'ব এইটো ডাইৰেক্ট 100% চিয়'ৰ খাটাং
प्रमोद बरो जी मिठा मिठा कथा कय बेकार प्रमोद बरो खाली माने रायजक थगाय खावा एजन नेता कोनो क्वालिटी नाय कोनो कन्सेप्ट नाय ए सोशल मीडिया माने कय थाके डाঙा डाঙा के कथा पावारत आहा लगे लगे जिमान जाति जनगोष्ठी আছে তেওঁলোকক মানে प्रमोद बरोए जी प्रतिश्रुति দিছিলে ওই প্ৰতিশ্ৰুতিটো ফুলফিলমেণ্ট কৰিম বুলি কথা কৈছিলে আজিৰ দিনত কি হ'ল অলমোষ্ট 2 ইয়াৰ্স ৰানিং হৈ গ'ল আজিৰ দিনত प्रमोद बरो কিছু কাম কৰিব পৰা নাই আৰু प्रमोद बरो যি প্ৰতিশ্ৰুতি দিছিলে ওই প্ৰতিশ্ৰুতি দেৱাটো प्रमोद बरोए ফুলফিলমেণ্ট কৰিব নোৱাৰে আৰু চাওক प्रमोद बरो যেতিয়া মানে আফচুৰ প্ৰেসিডেন্ট আছিল এই টাইমত प्रमोद बरो নিজে কৈছিলে মানে যেতিয়ালৈকে বদলন নহয় তেতিয়ালৈকে কন্টিনিউ আমাৰ মুভমেন্ট চলাই লৈ যাম বুলি কথা কৈছিলে আৰু ওই টাইমতে মানে ফৰ্মাৰশিপ অফ বিটিসি হাগ্ৰামা মহিলাৰিয়ে কৈছিলে যে মানে বদলন হোৱাৰ ক্ৰাইটেৰিয়া নাই যি টাইমৰ হাগ্ৰামা মহিলাৰিয়ে এনেকুৱা কথা কৈছিলে प्रमोद बरो কি কৈছে জানে আজিৰ দিনত এজন বিটিসিৰ চিফ হৈ পেলা হাগ্ৰামা মহিলাৰিয়ে এনেকুৱা কথাটো কি ক'ব লাগে এনেকুৱা বুলি কথা কৈছিলে ক্ৰাইটেৰিয়া আছে বুলি प्रमोद बरोए মানে ৰাইজসকলক মানে লৈ পেলাই আন্দোলন কৰিছিলে হ্যাঁ ক্ৰাইটেৰিয়া আছে বুলি प्रमोद बरोए সেপাৰেট ষ্টেট হুডৰ কাৰণে কন্টিনিউয়াছলি মুভমেন্ট কৰিছিলে আজিৰ দিনত प्रमोद बरो নিজে খুব কৈছে দেয়াৰ ইজ নো ক্ৰাইটেৰিয়া ফৰ দা বডোলেণ্ড মুভমেন্ট কৈছে মানে ক্ৰাইটেৰিয়া এণ্ড পলিচি আজিৰ দিনত নাই এনেকুৱা বুলি কথাটো प्रमोद बरोए নিজে মানে সোশ্যাল মিডিয়াত কৈছে আপুনি যদি ক্ৰাইটেৰিয়া আছে বুলি কথা কোৱা মানুহটো আজিৰ দিনত এনেকুৱা কেনেকুৱা কথা ক'ব পাৰিল যে আজিৰ দিনত ক্ৰাইটেৰিয়া নাই বলিয়া এইটো এটা মানে দুৰ্ভাগ্যজনক কথা দিস ইজ ভেৰি আনফৰ্চুনেট प्रमोद बरो খাম নাই 3 বছৰৰ পিছত प्रमोद बरो 0-0 পাব এইটো ডাইৰেক্ট খাটাংশ আৰু যি प्रमोद बरोए মানে পৰিৱৰ্তনৰ শ্লোগান দি পেলাই ৰাইজক লৈ পেলাই যি শ্লোগান দিছিলে পাৱাৰত আহা লগে লগে ৰাইজসকলক মানে যিমান প্ৰতিশ্ৰুতি দিছিলে এইটো উইথিন 6 মান্থ ভিতৰতে प्रमोद बरोए মানে ফুলফিলমেণ্ট কৰিম বুলি কথা দিছিলে प्रमोद बरोए কেনেকুৱা আজিৰ দিনত ক'ব পাৰিল যে বদোলেণ্ডৰ সপোন দেখি লাভ নাই ইমান দিন বদোলেণ্ডৰ কাৰণে আন্দোলন কৰি আহিল प्रमोद बरो সংগ্ৰাম কৰি আহিল নো বদোলেণ্ড নো ৰেষ্ট ডিভাইড আসাম 50-50 কোৱা মানুহটো আজিৰ দিনত কেনেকুৱা মানে বদোলেণ্ডৰ সপোন দেখিয়া লাভ নাই আজিৰ দিনত বদোলেণ্ডৰ সপোন দেখি লাভ নাই কেনেকুৱা प्रमोद बरोए এনেকুৱা ক'ব পাৰিল আজিৰ দিনত কেনেকৈ এনেকুৱা কথাটো ক'ব পাৰিল যে আজিৰ দিনত বদোলেণ্ডৰ সপোন দেখি লাভ নাই এনেকুৱা কথা प्रमोद बरो কেনেকৈ ক'ব পাৰিল এইটো এটা মানে দুৰ্ভাগ্যজনক কথা ইমান বছৰ प्रमोद बरोए ডিভাইড আসাম 50-50 নো বদোলেণ্ড নো ৰেষ্ট কোৱা মানুহজনে আজিৰ দিনত এনেকুৱা কথা কেনেকুৱা ক'ব পাৰিল বড়ো জাতি বিক্ৰী কৰি খাইছে प्रमोद बरो লাভ নাই प्रमोद बरो ইমান ডাঙৰ ডাঙৰ কথা কৈ সোশ্যাল মিডিয়াত লাভ নাই বহিয়া থাক আৰামছে কোনো কথা ক'ব নালাগে দৰকাৰ নাই আপুনি যিমান প্ৰতিশ্ৰুতি দিছিলে এইটো কৰিব নোৱাৰে সব ৰাইজে জানে আপুনি যি প্ৰতিশ্ৰুতি দিছে এইটো বেকাৰ प्रमोद बरो খাম নাই 0